হাই মৰমৰ ল'ৰা ছোৱালীসকল, তোমালোকৰ কাৰণে আজি মই লৈ আহিছোঁ এটা নতুন লেকচাৰ। মই য'ত আলোচনা কৰিব বিচাৰিছোঁ যে অসমীয়া ৰচনা হাইস্কুল শিক্ষান্ত পৰীক্ষা অৰ্থাৎ HSLC ক্লাছ 10 আৰু ক্লাছ 12 HSৰ কাৰণে। চ' একচুৱেলি কি হয় যে সাধাৰণতে আমি ৰচনা কি কৰো, আমি ৰচনা বিচাৰি নাপাওঁ। যে অসমীয়া ৰচনা সাধাৰণতে ইউটিউবত পোৱা নাযায় বা তেনেকৈ আমি পালেও কিতাপৰ পৰা আমাৰ ল'ৰা ছোৱালীসকলে মুখস্থ কৰিবৰ কাৰণে চেষ্টা কৰে। যাৰ কাৰণে তোমালোকৰ মই শিকাম যে অসমীয়া ৰচনা তোমালোকে কেনেকৈ পঢ়িব লাগে আৰু অসমীয়া ৰচনাসমূহ কেনেকৈ লিখিলে আটাইতকৈ বেছি নম্বৰ আমি পাবৰ কাৰণে সক্ষম হওঁ। এতিয়া পোনপ্ৰথমতে ইয়াতে দেখা পাইছা যে এছামিজ এছে, এইটো এছে নাম্বাৰ 1। এনেকৈ মই কেইবাটাও এছে লৈ আহিম, 4-5টা মান। তো তোমালোকক কমেণ্ট কৰিব কমেণ্ট বক্সত যদি তেনেকুৱা কিবা এছে লৈ আহিব লগা আছে, কিবা এছে তোমালোকক লগা আছে। তো এছামিজ এছে নাম্বাৰ 1 অসমীয়া ৰচনা। আৰু প্ৰথম যিটো অসমীয়া ৰচনা, এইটো হাইস্কুল শিক্ষান্ত পৰীক্ষা ক্লাছ 10 আৰু ক্লাছ 12 দুইটাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। এতিয়া প্ৰথম এছেটো হ'ল প্ৰিয় সাহিত্যিক। মই তোমালোকক লৈ আহিছোঁ, তোমালোকৰ কাৰণে লৈ আহিছোঁ প্ৰথম এছেটি, যে য'ত মই আলোচনা কৰিম প্ৰথম ৰচনা, সেইটো হ'ব প্ৰিয় সাহিত্যিক। এতিয়া প্ৰিয় সাহিত্যিক বুলি কওঁতে তুমি যিকোনো এজন ব্যক্তি যাক তুমি তোমাৰ সাহিত্যিক হিচাপে ল'ব পাৰা, সেইজনক তুমি তোমাৰ পৰীক্ষা হলত তুমি কি কৰিব পাৰা, লিখিব পাৰা। এতিয়া কথা হ'ল কি যে মই তোমালোকৰ কাৰণে লৈ আহিছোঁ যিটো য'ত প্ৰিয় সাহিত্যিক হিচাপে সাধাৰণতে ল'ৰা ছোৱালীসকলে লয়, সেইটো হৈছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। এতিয়া কথা হ'ল যে প্ৰিয় সাহিত্যিক তুমি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ বিষয়ে তুমি তোমাৰ পৰীক্ষাৰ হলত তুমি লিখিবা। এতিয়া মই তোমালোকক মুখস্থ কৰা যিটো প্ৰচেছ, সেই প্ৰচেছত যাব বিচৰা নাই, তোমালোকক অকণমান বিতংভাৱে তোমালোকক বুজাব বিচাৰিছোঁ যে প্ৰিয় সাহিত্যিক তোমালোকক পঢ়িব লাগে কেনেকৈ। মই দেখাম কেনেকৈ পৰীক্ষাত লিখিব লাগিব আৰু আনচাৰসমূহ কেনেকৈ লিখিবা, মই সকলো কথা মই ইয়াতে দেখাম। এতিয়া পোনপ্ৰথমতে তুমি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া তোমাৰ প্ৰিয় সাহিত্যিক তুমি পৰীক্ষা হলত লিখিব যায় আছে, কিন্তু ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া কোন হয় তুমি এটলিষ্ট সেইজন ব্যক্তিক তোমাৰ জনাৰ দৰকাৰ আছে। যাৰ কাৰণে মই তোমাক দেখাব বিচাৰিছোঁ এইজন শ্ৰদ্ধাৰ আমাৰ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰ। আৰু ছাৰক মই অলৰেডি দেখাইছোঁ, ছাৰৰ ফটো তোমালোকক মই ইয়াতে দেখাইছোঁ। তোমালোকে ইণ্টাৰনেটত চাৰ্চ কৰিলে পাবা, কিন্তু মই আশা কৰোঁ আৰু মই ভাবোঁ যে এনেকুৱা যিটো ভিডিঅ' মই যিটো প্ৰচেছৰ তোমালোকক শিকাই আছোঁ, সেনেকুৱা ভিডিঅ' তোমালোকে নাপাবা। আৰু এটা চাইণ্টিফিক মেথডত তোমালোকক মই বস্তুখিনি দেখাই আছোঁ, ভিজুৱেলাইজ কৰাব বিচাৰিছোঁ। আৰু একেটা মই ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। আচ্ছা, এতিয়া পৰীক্ষা হলত তোমাৰ প্ৰিয় সাহিত্যিক তুমি লিখিব লাগে আৰু তুমি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰক তুমি ফৰ এক্সাম্পল তুমি তুমি কি কৰিছা, চিলেক্ট কৰিছা আৰু তুমি পৰীক্ষা হলত লিখিব আৰম্ভ কৰিছা। ঠিক আছে, এই যিটো এছে দেখা পাইছা, মই এছেটো গোটেইখিনি পঢ়ি দিম আৰু বুজাই দিম, আৰু তোমালোকে এইটো স্ক্ৰীনশ্বট লৈ ল'বা। এইখিনি এছে তোমালোকে ঘৰত বাৰে বাৰে পঢ়ি ল'বা, তেতিয়াহ'লে তোমালোকৰ পৰীক্ষা হলত এইটো লিখিলে তুমি, মই আশা কৰোঁ যিখিনি নম্বৰ আছে গোটেইখিনি পাবৰ কাৰণে সক্ষম হ'বা। আৰু এই যিটো এছে, এই এছে অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰপ্ৰাপ্ত ল'ৰা ছোৱালীসকলৰ এছে ইয়াতে মই তোমালোকৰ কাৰণে লৈ আহিছোঁ। হয়, তেওঁলোকে সেইকাৰণেই নম্বৰ পায়, তেওঁলোকে পৰীক্ষাত বহুত ভাল এছে লিখে, যিটো হৈছে পৰীক্ষা হলত লিখা এছে। আৰু এইটো অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰপ্ৰাপ্ত ল'ৰা ছোৱালীৰ এছে এইটো। আচ্ছা, ঠিক আছে, প্ৰিয় সাহিত্যিক মই ষ্টাৰ্ট কৰিব বিচাৰিছোঁ। মোৰ প্ৰিয় সাহিত্যিক হয়, প্ৰিয় সাহিত্যিক পৰীক্ষাত প্ৰশ্ন এনেকে দিব পাৰে যে তোমাৰ প্ৰিয় সাহিত্যিক বুলি দিব পাৰে যে অসমৰ ৰচনা লিখা তোমাৰ প্ৰিয় সাহিত্যিক। যেতিয়া তুমি এছে ষ্টাৰ্ট কৰিবা, তোমাৰ বহীৰ ওপৰত তুমি কি লিখিবা, তোমাৰ প্ৰিয় সাহিত্যিক বুলি লিখিবা। কাৰণ প্ৰশ্ন যিয়ে দিছে তেওঁ তোমাক বুজাইছে, হয় নে নহয়? সেইকাৰণে তুমি প্ৰশ্নৰ উত্তৰ যেতিয়া লিখিবা, তেতিয়া মোৰ প্ৰিয় সাহিত্যিক বুলি তুমি লিখিব লাগিব। ঠিক আছে, চবৰ ক্লিয়াৰ হৈছে? তো পৰীক্ষাৰ বহীৰ ওপৰত ধুনীয়াকে মোৰ প্ৰিয় সাহিত্যিক এনেকে লিখি তলত আঁচ দি দিলা। তাৰপিছত তুমি আৰম্ভ কৰিলা। আৰম্ভণি লিখিবা কি, যে সাহিত্য সংগীত কলাবিহীন সাক্ষাৎ পশুত পুচ্ছ বিহান্নহীন। এটা তুমি কি, এটা লাইনৰ দ্বাৰা, দুটা লাইনৰ দ্বাৰা তুমি কি কৰিলা, ৰচনা ষ্টাৰ্ট কৰিলা। কি ধুনীয়া দুটা লাইন দিয়া আছে, সাহিত্য সংগীত কলাবিহীন সাক্ষাৎ পশুত পুচ্ছ বিহান্নহীন। এই দুটা লাইন তুমি এতিয়া বুজাবা। ক'ত দেখাই আছে, এইটো আৰম্ভণিত। উপৰোক্ত কথাষাৰৰ অৰ্থ হৈছে সাহিত্য সংগীত কলাবিহীন লোক শিং আৰু নেজ নথকা পশুৰ দৰে। অৰ্থাৎ এই ওপৰৰ যিটো লাইন, দুটা লাইন ইয়াতে বুজাইছে যে সাহিত্য সংগীত আৰু কলা যাৰ মাজত নাই, তেওঁ শিং আৰু নেজ নথকা জীৱৰ লগত তুলনা কৰিছে। হয় নে নহয়? তো এনেকুৱা জীৱ, শিং আৰু নেজটো সকলো জীৱৰে থাকে বুলি ক'ব পাৰা। কুকুৰ মেকুৰী সিহঁতৰতো নেজ থাকে, আৰু কি তোমাৰ গৰু ছাগলী সিহঁতৰতো শিং থাকে। আৰু ইয়াতে এনেকুৱাকে বুজাইছে যাৰ মাজত সাহিত্য সংগীত আৰু কলা নাই, তেওঁ শিং আৰু নেজ নথকা পশুৰ লগত সমতুল্য কৰিছে।
তাৰপিছত দেখা আছে সাহিত্য হ'ল এটা জাতিৰ দাপোন, ঠিক আছে। প্ৰতিজন সাহিত্যিক নিজৰ সাহিত্য প্ৰতিভাৰ জৰিয়তে সমাজত চলি থকা অন্যায়, অবিচাৰ, অনীতি, দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ ধ্বনি তোলে। প্ৰত্যেকজন সাহিত্যিকে কি কৰে, সমাজত চলা বেয়া কামৰ বিৰুদ্ধে সদায় কি কৰে, মাত মাতে। জীৱনৰ ভিন ভিন সমস্যাক সাহিত্যৰ যোগেদি প্ৰকাশ কৰে আৰু তাৰ সমাধানো দিয়ে। তেওঁলোকে কি কৰে, মানুহৰ জীৱনত থকা বহুত ধৰণৰ সমস্যা থাকে, সেই সমস্যাসমূহক তেওঁলোকে কি কৰে, তেওঁলোকৰ সাহিত্যৰ মাজেৰে কি কৰে, তেওঁলোকক কিতাপৰ মাজেৰে প্ৰকাশ কৰে আৰু সেইসমূহৰ তেওঁলোকে কি কৰে, সমাধানো কৰে। তেনে এগৰাকী মানৱবাদী সাহিত্যিক ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া হ'ল মোৰ প্ৰিয় সাহিত্যিক। তো মোৰ প্ৰিয় সাহিত্যিক তুমি পৰীক্ষা হলত এনেকে লিখিব লাগিব, ঠিক আছে। তো এইখিনি তোমাৰ ধুনীয়া আৰম্ভণি হৈ গ'ল, য'ত তুমি যেতিয়া তোমাৰ পৰীক্ষাৰ বহি চোৱা হ'ব, তেতিয়া 100% চিয়ৰ এণ্ড চাৰ্টেন তোমাক এই আৰম্ভণি চাই গম পাই যাব যে তুমি কোনটো কেটাগৰীৰ অৰ্থাৎ কেনেকুৱা ধৰণৰ তুমি ল'ৰা অথবা ছোৱালী হয়। তাৰপিছত তুমি ষ্টাৰ্ট কৰা পৰিচয়। কাৰ পৰিচয় দিব বিচাৰিছা? ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ পৰিচয় দিব বিচাৰিছা। পৰিচয়ত লিখিব লাগিব কি, যে ভৱেন্দ্ৰনাথ শইকীয়া জন্ম হৈছিল নগাঁৱৰ ফৌজদাৰী পট্টিত 1932 চনৰ 20 ফেব্ৰুৱাৰীত, অৰ্থাৎ 1932 20 ফেব্ৰুৱাৰীত তেওঁ কি কৰিছিলে, নগাঁৱৰ ফৌজদাৰী পট্টিত তেওঁ জন্মগ্ৰহণ কৰিছিলে। তেখেতৰ পিতৃৰ নাম আছিলে বিদুৰ কুমাৰ শইকীয়া আৰু মাতৃৰ নাম আছিলে চম্পাবালা শইকীয়া। মনত ৰাখিব লাগিব এইসমূহ তোমালোকে। তেওঁ 1948 চনত অৰ্থাৎ 1948 চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ 1950 চনত কটন কলেজৰ পৰা ইণ্টাৰমিডিয়েট পৰীক্ষাত উত্তীৰ্ণ হয়। অৰ্থাৎ 1948 চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিলে আৰু 2 বছৰ পিছতে অৰ্থাৎ 50 চনত তেওঁ হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছিলে ক'ৰ পৰা, কটন কলেজৰ পৰা। পিছত কলকাতা প্ৰেচিডেন্সি কলেজৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী অৰ্থাৎ গ্ৰেজুৱেশ্যন ক্লিয়াৰ কৰে। তাৰপাছত 1961 চনত লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা PhD আৰু ইম্পেৰিয়েল কলেজ অফ চায়েন্স এণ্ড টেকনলজিৰ পৰা তেওঁ কি কৰে, ডিপ্ল'মা লাভ কৰে। এইখিনি হ'ল তেওঁৰ বিষয়ে, কাৰ, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ বিষয়ে পৰিচয় দিয়া হ'ল। আৰু অকণমান পৰিচয় আছে। শিক্ষা সাং কৰি মানে শেষ কৰি, শিক্ষা শেষ হোৱাৰ পাছত তেওঁ কি কৰিছিলে, শইকীয়াদেৱে শিৱসাগৰ কলেজত অধ্যাপনা কৰিবলৈ লয়। অৰ্থাৎ তেওঁ তাতে কি কৰিছিলে, শিক্ষকতা কৰিছিলে। তাৰপিছত কি কৰিছিলে, গুৱাহাটী বিশ্ববিদ্যালয়ত তেওঁ ৰিডাৰ হিচাপেও যোগদান কৰে আৰু 1955 অৰ্থাৎ 1955 চনত তেওঁ প্ৰীতি শইকীয়াৰ লগত বিবাহপাশত আবদ্ধ হয়। অৰ্থাৎ ডক্টৰ শইকীয়া ছাৰে 1955 কি কৰিছিলে, প্ৰীতি শইকীয়া বাইদেউ কি কৰিছিলে, বিয়া পাতিছিলে। তাৰপিছত কি হৈছে, এইখিনি হ'ল তোমাৰ আৰম্ভণি লিখিলা, পৰিচয় ধুনীয়াকে দি দিলা, কাৰণ জন্ম আহি গ'ল, মৃত্যু আহি গ'ল, জন্ম আহি গ'ল, তোমাৰ মা দেউতাৰ নাম আহি গ'ল, ক'ৰ পৰা পঢ়া শুনা কৰিলে লিখিলে, ক'ত পঢ়াইছিলে সেইটো হ'ল, আৰু লগতে কি হ'ল যে কাৰ লগত বিয়াত আবদ্ধ হৈছিলে। তো এইখিনি অলৰেডি বিবাহপাশত আবদ্ধ হৈছিলে, এইখিনি অলৰেডি মই তোমালোকৰ পৰিচয় দি ললো। তাৰপাছত কি কৰিলে, ৰচনাৰাজিৰ আভা। এতিয়া শইকীয়াদেৱৰ কি কি ৰচনা আছিলে? শইকীয়াদেৱে স্কুলীয়া জীৱনৰ পৰা সাহিত্য ৰচনাত মনোনিৱেশ কৰে। অৰ্থাৎ স্কুল যেতিয়া পঢ়ি আছিলে, ক্লাছ 8, 9, 10, 11, 12, তেতিয়াৰ পৰা তেওঁ কি কৰিছিলে, সাহিত্য ৰচনাত মনোনিৱেশ কৰে, সাহিত্য ৰচনা কৰি আছিলে। তাৰ ভিতৰত তেওঁৰ কি আছিলে, শৃংখল, সেন্দুৰ, আকাশ, তৰংগ আদি গল্প সংকলন আৰু ৰম্যভূমি, অন্তৰীপ আদি উল্লেখযোগ্য উপন্যাস। তেওঁৰ সেই যিটো মই মেনশ্যন কৰিলো ভিতৰত, শৃংখল, এইসমূহ তেওঁৰ কি আছিলে, তেওঁৰ উপন্যাস আছিলে, উল্লেখযোগ্য উপন্যাস আছিলে। ইয়াৰে শৃংখল নামৰ গল্প সংকলনখনৰ বাবে তেওঁ 1976 অৰ্থাৎ 1976 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে। কিহৰ কাৰণে, যে এই গোটেইসমূহতো উল্লেখযোগ্য উপন্যাস, তাৰ ভিতৰত কি এই শৃংখলৰ কাৰণে তেওঁ 1976 কি লাভ কৰিছিলে, সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে। অৱশ্যে সকলো ঊৰ্ধ্বত ডক্টৰ শইকীয়া দেৱৰ শিশু সাহিত্যসমূহ শিশু সাহিত্যসমূহ, তাৰ ভিতৰত তেওঁ কিছু শিশু সাহিত্য আছিলে, সেইসমূহৰ ভিতৰত শান্ত হৃষ্ট পুষ্ট আৰু মহাদুষ্ট, তাৰপিছত মৰমৰ দেউতা, তাৰপিছত তোমালোকৰ ভাল হওক, তাৰপিছত মৰম আদি তেওঁৰ উল্লেখযোগ্য শিশু গ্ৰন্থ মই অলৰেডি ক'লো এইখিনি। তদুপৰি মৃত্যুৰ আগমুহূৰ্তলৈকে তেওঁ প্ৰান্তিক আৰু সঁফুৰা নামৰ শিশু আলোচনী এখনৰ সম্পাদক আছিল। শইকীয়াদেৱে এগৰাকী বিশিষ্ট নাট্যকাৰ আৰু কি আছিলে, চিত্ৰ নিৰ্মাতাও আছিলে। তেওঁ মাত্ৰ আলোচনী গ্ৰন্থ লিখাই নাছিলে, তেওঁ নাট্যকাৰো আছিলে আৰু কি আছিলে, চিত্ৰ নিৰ্মাতাও আছিলে। গহ্বৰ, বৃন্দাবন, দীনবন্ধু আদি তেওঁৰ বিখ্যাত নাটক, ঠিক আছে। তদুপৰি তেওঁৰ দ্বাৰা নিৰ্মিত সন্ধ্যা, ৰাগ,
তাৰপিছত অগ্নিস্নান, তাৰপিছত কোলাহল আদিৰ দৰে কি বোলছবিও ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। এক কথাত ক'বলৈ গ'লে তেখেত আছিল বহুমুখী প্ৰতিভাৰ অধিকাৰী, অৰ্থাৎ মাত্ৰ সাহিত্য ৰচনা কৰা নাছিলে, গ্ৰন্থ ৰচনা কৰা নাছিলে, কি আছিলে সকলোৰে তেওঁৰ মাজত সকলো বস্তুৱে তেওঁৰ মাজত কি আছিলে। সেইকাৰণে লাষ্টৰ লাইনটো কি লিখা আছে, এক কথাত ক'বলৈ গ'লে তেখেত আছিল বহুমুখী প্ৰতিভাৰ অধিকাৰী, তেওঁৰ বহুত প্ৰতিভা আছিলে, সেইটোৱে বুজাব বিচাৰিছে। এতিয়া চোৱা ৰচনাৰাজিৰ আবাহ, ইয়াতে বহুত কিবা কিবি দেখা পালা। এতিয়া এইসমূহ ল'ৰা ছোৱালী কি মাত্ৰ মুখস্থ কৰে, কেতিয়া নাভাবে এই যে এই কিতাপসমূহ নাম ক'লে এইবিলাক আছেনে, কেনেকুৱা দেখাত। ফৰ এক্সাম্পল ধৰা মৰমৰ দেউতা, এই মৰমৰ দেউতা কিতাপটি মই তোমালোকক দেখাব বিচাৰিছো। হয়, তো এইটো কি আছিলে, মৰমৰ দেউতা আছিলে তেওঁৰ কি যে শিশু গ্ৰন্থ। তাৰে কিতাপটো তোমালোকে চাই লোৱা কেনেকুৱা আছিলে। এয়া চোৱা মৰমৰ দেউতা, এইটো মৰমৰ দেউতা, এইখন কিতাপ আছিলে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই তেওঁ লিখিছিলে। তো বস্তুখিনি কি মাত্ৰ মুখস্থ কৰিলে নহয়, অকণমান তোমালোকে ভিজুৱেলাইজ কৰিব চেষ্টা কৰিব লাগিব যে ভৱেন্দ্ৰনাথ শইকীয়া ছাৰে যে কিতাপসমূহ লিখিছিলে আচলতে কিতাপসমূহ দেখাত কেনেকুৱা, কি হয়। কেতিয়াবা কেতিয়াবা দুই এটা পঢ়িবৰ কাৰণে চেষ্টা কৰিব লাগে। তোমাৰ কিয় প্ৰিয় সাহিত্যিক হৈছে, মাত্ৰ পৰীক্ষা হলত অসমীয়া পৰীক্ষা হলত ৰচনা লিখাটোৱে তোমাৰ উদ্দেশ্য নহয়। তুমি এই যে ৰচনাসমূহ লিখি আছা এইসমূহ দুই এটা পঢ়িবৰ কাৰণে তুমি চেষ্টা কৰিব লাগে। ঠিক আছে, তো এটা মই অলৰেডি দেখালো। তাৰপাছত চোৱা প্ৰিয় হোৱাৰ কাৰণ। আচ্ছা, তোমাৰ প্ৰিয় হোৱাৰ কি কাৰণ আছে এইটো লিখিব লাগিব নিশ্চয়, কাৰণ তুমি আৰম্ভণি লিখিলা, পৰিচয় লিখিলা, ৰচনাৰাজিৰ আভাস দিলা। তাৰপিছত প্ৰিয় হোৱাৰ কাৰণ, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ লিখনিসমূহ খুবেই সহজ সৰল আৰু সাৱলীল, অৰ্থাৎ খুব সহজতে কি পোৱা যায়, বুজি পোৱা যায়। তেওঁৰ ভাষাৰ সৰলতা, মানে ইমান সহজ পৰিৱেশ আৰু পৰিস্থিতিত নিখুঁত বৰ্ণনাই ৰচনাসমূহক অধিক আকৰ্ষণীয় কৰি তোলে। হয়, বহুত ভাল লগাৰ হয়, সেইটোৱে বুজাব বিচাৰিছে। মই তেওঁৰ কেইবাখনো শিশু সাহিত্য, অৰ্থাৎ তুমি কৈ আছা শিশু সাহিত্য, গল্প সংকলন আৰু অন্তৰীপ নামৰ উপন্যাসখন পঢ়িছো। তাৰমানে তুমি পঢ়িছা অলৰেডি, সেইকাৰণে মই কৈছো যে দুই এটা কিতাপ পঢ়িব লাগে তুমি, কাৰণ ৰচনা এটা ধুনীয়াকে লিখিব যাই আছা, তেতিয়াহ'লে তোমাৰ মনৰ পৰা আহিব সেইসমূহ। পঢ়িছো, এই সকলোবোৰে মোৰ প্ৰিয়, চব তোমাৰ প্ৰিয়। তেওঁৰ ৰচনাত ফুটি উঠে গভীৰ সামাজিক মূল্যবোধ আৰু দায়বদ্ধতা। সকলো বয়সৰ পাঠকেই, যিমান সৰুৰ পৰা ডাঙৰলৈকে সকলো বয়সৰ পাঠকে তেওঁৰ ৰচনাসমূহ ৰহস্যনাদন কি কৰিব পাৰে। এনেবোৰ কাৰণতে ভৱেন্দ্ৰনাথ শইকীয়া মোৰ প্ৰিয় সাহিত্যিক। ভৱেন্দ্ৰনাথ শইকীয়া ডাঙৰে তেওঁ কিয় প্ৰিয় সাহিত্যিক, অলৰেডি ইয়াতে সকলো বস্তু কি হৈ গ'ল, প্ৰিয় হোৱাৰ কাৰণেও ইয়াতে ওলাই গ'ল। অৰ্থাৎ তুমি আৰম্ভণি, পৰিচয় দিলা, ৰচনাৰাজিৰ আভাস দিলা, কিয় প্ৰিয় হোৱাৰ কাৰণ, সেইখিনি কথা ইয়াতে প্ৰকাশ পালে। তাৰপিছত কি আছে, সামৰণি। লাষ্টত তুমি সামৰণি লিখিবা ছাৰৰ বিষয়ে। এতিয়া এইজনা মহান সাহিত্যিকৰ, অৰ্থাৎ কোন, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া 2003 চনৰ 13 আগষ্টৰ দিনা পৰলোক প্ৰাপ্তি ঘটে। পৰলোক প্ৰাপ্তি ঘটে মানে তেওঁ কি হয়, মৃত্যু হয়। ঠিক আছে, দুৰাৰোগ্য ব্যাধিকো নেওচি উৰেটো জীৱন সাহিত্য কৰ্মত ব্ৰতী থকা শইকীয়াদেৱক 2001 চনত পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হয়। 2001 চনত পদ্মশ্ৰী বঁটা পাইছিলে। হয়, তেওঁৰ লিখনিসমূহ আৰু অসমীয়া সাহিত্য জগতৰ প্ৰতি তেওঁৰ জীৱনৰ জোৰা অৱদানসমূহৰ বাবে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া সদায় পূজনীয় হৈ ৰব। চাইছানে কি ধুনীয়াকে বস্তুখিনি লিখিছিলে ল'ৰা ছোৱালীসকল। সেইকাৰণে মই এই ৰচনাটি তোমালোকৰ কাৰণে চিলেক্ট কৰি লৈছো। প্ৰিয় সাহিত্যিক, আৰম্ভণি ষ্টাৰ্ট কৰিলা, পৰিচয় লিখিলা, ৰচনা আভাস লিখিলা, প্ৰিয় হোৱাৰ কাৰণ লিখিলা আৰু সামৰণি লিখিলা, ধুনীয়াকৈ হৈ গ'ল। তো এইখিনি ৰচনা, এইটো ৰচনা তোমালোকে ঘৰত বাৰে বাৰে তোমালোকে কি কৰিবা, পঢ়ি থাকিবা। হ'ব, তো মই তোমালোকক এইখিনি দেখালো। এতিয়া কোনো ভাবি আছে যে মোৰ প্ৰিয় সাহিত্যিক এইখিনি বস্তু পৰীক্ষাত দেখিলো, ইয়াৰ বিষয়ে আৰু অকণমান মোৰ জানিব ইচ্ছা গৈছে ছাৰৰ বিষয়ে। তেতিয়াহ'লে তুমি কি কৰা, তুমি প্ৰিয় সাহিত্যিক ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া, মই এইটো পঢ়ি নাথাকো, আৰম্ভণি ইয়াৰ পৰা এনেকে দিয়া আছে, জন্ম দিয়া আছে, শিক্ষা, কৰ্মস্থান, বিবাহ, এইখিনি বস্তু দিয়া আছে। তাৰপিছত তুমি ইয়াতে পাবা সাহিত্যিক প্ৰতিভা কেনেকুৱা আছিলে, গোটেইখিনি বস্তু, চলচ্চিত্ৰ নিৰ্মাণ কি আছিলে, এইখিনি বস্তু, বঁটা, সন্মান, সামৰণি। ঠিক আছে, তো এইটো মই অলৰেডি তোমালোকক দেখালো। আগৰটো তোমালোক পৰীক্ষালৈ লিখিবা, আৰু অকণমান বেছিকে জানিব ইচ্ছা কৰিলে তোমালোকে ইয়াৰ পৰা কিছু বস্তু তাতে সন্নিৱিষ্ট কৰিব পাৰিবা, অৰ্থাৎ তোমালোকে তাতে সোমাব পাৰিবা। নেক্সট মাত্ৰ তেওঁৰ বিষয়ে পঢ়াই নহয়, তেওঁক ৰচনাখন মুখস্থ কৰি পৰীক্ষা হলত বহুৱাটো উদ্দেশ্য নহয়। অকণমান তোমাৰ যে প্ৰিয় হোৱাৰ কাৰণ হ'ল তুমি কিতাপসমূহ পঢ়িবৰ কাৰণে চেষ্টা কৰিবা, আৰু আচলতে মানুহজন কেনেকুৱা আছিলে, তেওঁৰ মাত কেনেকুৱা আছিলে, তেওঁৰ কথা কেনেকুৱা আছিলে, সেইটো তোমালোকে জানিব ইচ্ছা গৈছে নিশ্চয়, হয় নে নহয়? তো মই সেইটো দেখাম।
আৰু সেইটো মই ভিডিঅ'টো দেখাৰ পাছত মই ক্লাছটো এণ্ড কৰিম কিন্তু তোমালোকে প্লিজ ছাবস্ক্ৰাইব দ্য ৰমেজুছ প্লেটফৰ্ম তোমালোকে ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাবা টু গেট মোৰ আপডেটছ অ'কে তোমালোকক মই ভিডিঅ'টো দেখাব বিচাৰিছোঁ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰ কেনেকুৱা আছিলে দেখাত তেওঁৰ মাত কেনেকুৱা আছিলে কথা কেনেকুৱা আছিলে শুনা When I look back, my early days appears to be very difficult, hard, and painful. And I think that was due to poverty, you know. But I knew that we are very poor, but it didn't hurt me. I didn't know how to dislike poverty, you know. ঠিক আছে তো এই আছিলে এখেত ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া তো এনেকে বস্তুসমূহ আমি পঢ়ি থাকিব লাগে লগতে অনুভৱ কৰিব পাৰিব লাগিব তো লগত তুমি ইণ্টাৰনেটত চাৰ্চ কৰি বস্তুখিনি চাব লাগিব যে কি হৈ আছে মাত্ৰ কিতাপ পঢ়াই উদ্দেশ্য নহয় তেতিয়াহ'লে তুমি অসমৰ ভিতৰত নহয় ভাৰতৰ ভিতৰত নহয় পৃথিৱীৰ ভিতৰত তুমি এনেকুৱা স্থানত তুমি স্থান দখল কৰিব পাৰিবা ঠিক আছে তো মই মোৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰিব বিচাৰিছোঁ তো মই ভাবোঁ সকলো ল'ৰা ছোৱালীয়ে মোৰ ভিডিঅ'টো ভাল পাইছে আৰু ভিডিঅ'টো সাবস্ক্ৰাইব মোৰ লিংক শেয়াৰ কৰিবৰ কাৰণে পাহৰি নাযাবা সাবস্ক্ৰাইব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবৰ কাৰণে পাহৰি নাযাবা ঠিক আছে তো মই ইয়াতে ক্লাছটো এণ্ড কৰিছোঁ উই উইল মিট ইন দ্য নেক্সট ক্লাছ মই নেক্সট ভিডিঅ'ত মই দ্বিতীয়খন কি লৈ আহিম ৰচনা লৈ আহিম এছামিছ এছে অসমীয়া ৰচনা লৈ আহিম ঠিক আছে আৰু যদি কিবা তোমালোকৰ তেনেকুৱা ৰচনা লগা আছে তোমালোকৰ ভিডিঅ' কমেণ্ট বক্সত কমেণ্ট কৰিবা মই তোমালোকৰ কাৰণে সেইসমূহ ৰচনা মই সেনেকৈ আলোচনা কৰিম ঠিক আছে অ'কে থেংক ইউ বাই বাই উই উইল মিট ইন দ্য নেক্সট ক্লাছ